নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে মাছৰ চৰচৰি ৰেচিপিটো লৈ আনিছোঁ। আশা কৰোঁ ৰেচিপিটো সকলোৰে ভাল লাগিব। তাৰ কাৰণে কি লৈছোঁ আগতে চাই লওঁ আহক। এয়া বাতি এটাত মই নিমখ হালধি লৈছোঁ আৰু অকণমান ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ লৈছোঁ। আৰু এইফালে ডাঙৰ পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ, দুটা জলকীয়া ফালি লৈছোঁ আৰু অকণমান জিৰা মই ছাইডত ৰাখিছোঁ। এইখিনি একদম তৰকাৰী শেষত দিম। আৰু এতিয়া মই পানীৰে এই মোৰ মছলাখিনি অকণমান ঘোল এটা বনাই লৈছোঁ। পানী দি লৈছোঁ যাতে মোৰ মছলাখিনি জ্বলি নাযায়। আজি ৰেচিপিটো একদম চিম্পুল হয়, খালীকৈ বনাম চৰচৰিটো। আৰু এতিয়া মই মাছখিনি ভাজি লৈছোঁ। এয়া পেনখনত মাছ দি দিছোঁ মই। এই মাছখিনি অকণমান উল্টাই দিছোঁ মই, দুইফালে ভাজি লৈছোঁ এনেদৰে। হৈ গ'ল মাছখিনি ভাজা, নমাই ৰাখিছোঁ এতিয়া। একেখন পেনতে মই আকৌ তেল দি দিছোঁ। তেলখিনি গৰম হৈ আহিছে, এতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিম ইয়াতে মই। পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। এনেদৰে লৰাই লৰাই ভাজি আছোঁ যাতে জ্বলি নাযায় পিঁয়াজখিনি। আৰু পিঁয়াজখিনি ভাজা হৈ গৈছে মোৰ। এতিয়া মই বনাই থৈ দিয়া মছলাৰ ঘোলখিনি ইয়াত দি দিম। মছলাখিনি মই 5 মিনিট ভাজি ল'ম মিডিয়াম ফ্লেমত। এই তৰকাৰীখন প্ৰায় 10-15 মিনিটত হৈ যায় আৰু খাবলৈ বহুত টেষ্টি হয়। এনেদৰে এদিন ট্ৰাই কৰি চাব। সৰু মাছ আনিলে এনেদৰে ভাল লাগে খাই বনালে। আৰু মছলা ভাজা হৈ গ'ল, এতিয়া মই ইয়াতে দি দিছোঁ পানী। মাছখিনি ফ্ৰাই কৰা আছে, বেছি পানী দিয়া নাই এইখিনিত। এয়া পানী উতলি আহিছে, এতিয়া মই মাছখিনি দি দিম। মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পাছত আমাৰ ইয়াত দুটা মই কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ, এই দুটা দি দিছোঁ। মোৰ তৰকাৰী ৰেডি হৈ গৈছে। লাষ্টত দি দিছোঁ জিৰা। একদম কম সময়তে ৰেডি হৈ যায় এই ৰেচিপিটো, খাবলৈ বহুত টেষ্টি হয়। এনেদৰে ট্ৰাই কৰা যদি কৰি চাব এদিন। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব। আৰু আমাৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপুনি পাই থাকে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ তেনে।